समाज बेरेखा खामानिया बांसिन दं नामा गोजोननि नोगोर क'क्राझाराव? बारग' एनडिएफबि आरो जिसुया सुमफ्रामारिनि हानजाया फिन हमदों सासे ड्राग्स फालांगिरि। बावैसो सान सिगांनिफ्राय चिरां जिल्लानि समाज सिबियारि जिसुया सुमफ्रामारि दैदेननाय हानजा बारग' एनडिएफबि आरो बर'नि आफाद गौथुमफोरा समाज बेरेखा खामानिनि हेंथायै गोख्रों नोजोर लाखिबोदों। बेबायदिनो थांनाय समाव गुवाहाटि नोगोरमाखौ लाफानानै बङाइगाव, चिरां, क'क्राझार आरो गुबुन गुबुन जिल्लाफोराव बारग' एनडिएफबिनि सोद्रोमाफोरा ड्राग्स आरो देहा फालांगिजों सोमोन्दो थानाय माखासे सुबुंखौ हमनानै पुलिसनो गथायबोदों। बेबादिनो मैया मोनाबिलि समाव गोजोननि नोगोर क'क्राझाराव मोनसे स्रोद सुलुंनि बिथा खालामनानै बारग' एनडिएफबि अफ्रि दैमारि आरो समाज सिबियारि जिसुया सुमफ्रामारिनि मोनसे हानजाया सासे ड्राग्स फालांगिरिखौ हमनो हायो। हमनो मोननाय ड्राग्स फालांगिरिखौ क'क्राझार जिल्ला सिंनि भटगाव कुटामारि गामिनि सकमान फकीर होनना सिनायनो हायो आरो बिनिफ्राय आबुं ड्राग्स गोनां गं 13 कन्टेनारफोरखौ मोननो हायो होनना मिथिहोयो। ड्राग्स आरो समाज बेरेखा खामानिनि हेंथायै पुलिस बिफाना लानाय बिफावखौ गोजोननाय मोनाखै होनना समाज सिबियारि जिसुया सुमफ्रामारिया खौरां बिजोंनि गेजेरजों ओरैबायदि फोरमायो। এই চেনেল চাওয়া সকলোকে মই মোৰ অন্তৰৰ পৰা ধন্যবাদ দিলোঁ। আজি মাত্ৰ নহয়, বহুত 1 মাস বা 2 মাসৰ পৰা মই এই ড্ৰাগছ বিষয়ে মই বহুত মানে কাম কৰি আছে ছ'চিয়েল ৱৰ্কাৰ হিচাপে। আৰু মোৰ লগত বহুত হাজাৰজন মানে 10,000 15,000জন মানুহ মোৰ লগত আছে। অলৰেডি পাব্লিকে মোৰ লগত বহুত মানে সহায় কৰি আছে বা ছাপোৰ্ট কৰি আছে। আজি মই যোৱা 2-3 দিনত মই বঙাইগাঁৱত 4জন ল'ৰাক মই ধুৰীয়া পুলিচ ডিপাৰ্টমেণ্টত মই দিছে। তারপরে চিৰাং ডিষ্ট্ৰিক্টত মই 3-5 দিনমান আগত দি এই থানাত মই জমা কৰি দিলে। আজি মই যাৱা ৰাতিত মই কোকৰাঝাৰ ডিষ্ট্ৰিক্টত মই আহিলোঁ খবৰ পোৱাৰ পিছত মই 5জন ছোৱালী 3জন আৰু ল'ৰা 2জন মই পাইছোঁ। তারপরে স্টেটমেন্ট লোৱাৰ পিছত এইগিলা কৈছে যে মোৰ ডিলাৰ আছে। ডিলাৰত আজি বহুত প্লানিং কৰি আজি মই ডিলাৰত ধৰিব পাইছোঁ। কিন্তু আজি একটা কথা মই কয় যে পুলিচ প্ৰশাসন কাৰ কাৰণে? পাব্লিকৰ কাৰণে। পুলিচ প্ৰশাসনত সবে ৰেসপেক্ট কৰে পাব্লিকে। কিন্তু আজি মই মই এসপি ছাৰৰ কথাৰ পৰা মই শুনিছোঁ যে এসপি ছাৰক মই ফোন কৰিছিলোঁ 16ত। এসপি ছাৰে কৈছে আপোনালোকে তাৰ এড্ৰেছটো দিয়াৰ পিছত আপোনালোকে কামটো কৰাৰ পিছত মই কি কৰিব লাগে মই হেণ্ডেল কৰিম। আজি মই মানুহ উঠাই লৈ অহাৰ পিছত এসপি ছাৰক মই একটা কথা কৈছি যে ছাৰ মানুহটো লৈ আহিছে আপুনি মই হেণ্ডঅভাৰ কৰি দিম। এসপি ছাৰে কৈছে যে আপোনালোকক কাই কৈছে উঠাবা? তেনেহ'লে মই গিলা ভাবি এতিয়া তেনেহ'লেতো পুলিচ প্ৰশাসনে তাৰ লগত আছে, মইতো ক'ব পাৰি এতিয়া ইনভলভ আছে। কিন্তু আজি মই এতিয়া ক'ব বিচাৰিয়ে যে এসপি ছাৰ লগত মই এতিয়া গৈ আছোঁ। এসপি ছাৰ লগত মই কথা পাতিম, এসপি ছাৰে কি কয়। কিন্তু মোৰ যিমান বিটিআৰ চৰকাৰে ছাৰবিলাক আছে, শিৱ ছাৰ আছে, ফেৰেংগা ছাৰ আছে, জয়ন্ত ছাৰ আছে, বহুত ধৰণে মোৰ ছাৰ আছে, তাৰ ছাৰ একশ্যন ল'ব লাগিব। আৰু যদি একশ্যন নলয় কিন্তু খালি কোকৰাঝাৰৰ হুলুচ একটা পাব্লিক গেডাৰিং হ'ব, এইটো মই আজি ক'লোঁ। তাৰ মুছলিমৰ ডিলাৰৰ পৰা মই পাইছিলোঁ তাৰ লগত 2টা পেকেট আছিল বুলি কৈছোঁ। মই গিলা ষ্টেটমেণ্ট লৈছিলোঁ কিন্তু মুখৰ পৰা ওলা নাই। কিন্তু ওৰ নামটো হ'ল কিৰেণ আলী বুলিয়া মই আগত শুনি পাইছে। তাৰপৰা এতিয়া মই ডকুমেণ্টছবিলাক পাইছে। তারপরে ইয়ার গাঁওটো হ'ল টুটকিবাৰী কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। এইটোৱে এতিয়া মই ইয়াৰ পৰা মই কণ্টেইনাৰ 11টা ধৰিব পাইছোঁ আৰু তাৰ ঘৰত আছে বুলিয়া অলৰেডি নিজে কৈছে। আৰু নিজে কৈছে যে মই বেলেগৰ পৰা আনি মানে মই পেকেট আনি মই বেচাই, এনেকুৱা কথা কৈছে নিজে মুখৰ পৰা। কিন্তু মোৰ পুলিচ প্ৰশাসন আজি যদি এইটো দেৱাৰ পিছত এইটো দায়িত্বটো লোৱা বা যি অপাৰেশ্যন কৰিব লাগে এইটো পুলিচে কৰিব লাগে, এইটো মই বিচাৰিম। হয়, এতিয়া পুলিচত দিব এইটোৱে আৰু।